সো গুড মৰ্নিং সকলোকে। আজি হ'ল ছেকেণ্ড ডে। আমি মানে যোৱাকালি আহি কিনে জাষ্ট একো এক্সপ্ল'ৰ কৰিবই নোৱাৰিলোঁ। চ' আমি ইয়াতে থাকি দিছোঁ। আজি মানে যাই আছোঁ আমি ৱাৰিচৰা চাবৰ কাৰণে, আৰু আপোনাৰ ইয়াতে ফিছ চেঞ্চুৰী আছে, চ' সেইটো চাবৰ কাৰণে। বাইকবিলাকে ইয়াতে ৱাৰ্ম আপ কৰি থৈ দিছোঁ, চব ৰেডি হৈ আছে। চ' এতিয়া আৰু পৰা ওলাই যাম। আমি গাইডো লৈছোঁ, মই আপোনালোকক গাইডৰ কথাখিনি তাতে গৈ কিনে কৈ আছোঁ, সকলোবোৰ চাই থাকিব। Ready guys. রাস্তা চালিয়া পুরা রোড হি পাবা সিরে চলাই কেনে লাগিছে, চলাই মজা লাগি আছে। খালি গাড়ীত মানে কি এখনৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো বহুতখিনি কম, NSৰ সেইটো কম, সেইটো কাৰণে অলপমান মানে তলত মানে টাচ হৈ যায় অলপমান। বাকী ঠিকে আছে, চকা টকাৰ অলপমান শ্লিপ মাৰে আৰু বৰষুণ ৰাস্তা শ্লিপ কৰিব। এতিয়া কথাটো হ'ল বৰষুণ নাহিলে হ'ল, বাকী ঠিকে আছে। ৰাস্তা এনেকুৱা হৈ থাকক, বৰষুণ নাহিলে হ'ল। যদি এটা বৰষুণ মাৰেতে আমি চব চেছ। এই প্ৰকাশ ফাঁচিল ওপৰত জুমাই দিয়া অলপ। So guys, আমি গৈ আছোঁ বৰ্তমান ৱাৰিচৰা চাবৰ কাৰণে। আপোনালোকে ৰাস্তাটো চাওক, চালিয়া হয়, বাকী চালিয়া হয়। ব্রেক না মারবি ডাইরেক্ট যা পুরি কে বাকি পাও Finally! Da. এই আমাৰ কৃপালদা আহি গ'ল। চ' হাই গাইজ, মানে এনেকুৱা ৰাস্তা আমি মোটামুটি আপোনাৰ আহিলোঁ আৰু কি বুলি কয় 4 কিলোমিটাৰমান আহিলোঁ, আৰু বোলে আছে 5 কিলোমিটাৰমান ৱাৰিচৰালৈ। চ' ইয়াতে এইটো এটা জাষ্ট ট্ৰেইলাৰ হয়, এনেকুৱা আমি অলপ পাৰ হৈ আহিছোঁ, সৰু সুৰা ট্ৰেইলাৰ। ওপৰত আগত বোলে ডাইৰেক্ট চিনেমা আছে, মানে এনেকুৱা দুগুণ আছে, গোটেই ৰাস্তা বোলে বোকা। ত' তাৰ কাৰণে মানে আমি কি কৰিলোঁ যে ইয়াৰ পৰা আৰু নাযাওঁ, কাৰণ বতৰটো বেয়া হৈ আছে। সেইকাৰণে মানে আমাৰ কি হ'ল, বতৰটো বেয়া কাৰণে আমি ইয়াতে একদম নাযাওঁ, আমি এবাৰ ৰিটাৰ্ণ যাম ইয়াৰ পৰা ফিছ চেঞ্চুৰীলৈ। কৃপালদা কিবা ক'বা? কি কম, এই ৰাস্তা এই অৱস্থা, এনেকুৱা অৱস্থা হৈছে। আৰু মানে গাড়ী কিবাকে আপুনি 4-5টা মিলি কিনে ঠেলি দিব লাগে। কম মই আমি মানে এখন বাইক নমাইছিল তন্মৰখন, আৰু ইফালে সেইখন কিবাকে আমি 4জনে নমাই দিছোঁ। আৰু চবতছে ডাঙৰ কথা, মোৰ এক্সিডেণ্ট হৈ কিনে পৰিল। আঁঠু চাওক, আঁঠু দি তেজ ওলাই আছে, ভৰিত নাই। মানে এনেকুৱা অৱস্থা হৈছে যেন আমি পথাৰত হাল মাৰি কিনে ইয়ালৈ আহিছোঁ। চ' আমি ইয়াৰ পৰা আজি নাযাওঁ, কাৰণ ৰাইডটো যিহেতু আমাৰ আধৰুৱা হ'লে। চ' আমি ডিচেম্বৰ মানত, মানে ঠাণ্ডাৰ দিনত যেতিয়া ৰাস্তা ভালে থাকিব, মানে বোকাটো কম থাকিব, ৰাস্তাটো এনেকুৱাই হ'ব, পাহাৰীয়া ৰাস্তা। চ' তেতিয়া মানে আমি আৰু একবাৰ এইটো কণ্টিনিউ কৰিম। চ' এতিয়ালৈ আমি ডাইৰেক্ট যাম ফিছ চেঞ্চুৰী, তাতে যাই অলপমান গা চা ধুওঁ, কাপোৰ চাপোৰ গোটেই অৱস্থাই নাই, আপোনালোকে চাব পাৰে এক্সিডেণ্ট হয় কি অৱস্থা হৈছে। চ' আমি ইয়াৰ পৰা ৰিটাৰ্ণ যাওঁ, যাই কিনে আপোনালোকক লগ পাইছোঁ। বাই।
কাবাই কিবা ক'বা কিবা ক'বা মাজে অলপ দম থাকিব লাগে মাছ মাৰিব কাৰণে হা চ' মানে গাইজ কি হৈছে যিটো দাই কৈ আছে খোজকাঢ়ি কিনে যাব আমি বাইক ইয়াৰ পৰা নমাব পৰা নাই ইয়াৰ পৰা 4 কিলোমিটাৰ আমি নামি যাব লাগিব তাৰপিছত আকৌ 4.5 কিলোমিটাৰ মান আকৌ উঠিব লাগিব আমি পানীও কেৰি কৰা নাই পানী পাম বুলি কিনে ইয়াতে এত পানী নাই মানে তন্মৰ এই ব্যক্তিজনৰ মানে অৱস্থা ইমানে বেয়া যে এও এই পানী খাইছে ইয়াৰ পৰা আৰু তেওঁক খোজকাঢ়ি যাই কিনে দম লাগে তেওঁক দাদাগিৰি নাই মোৰ দম নাই মই নৰো ভাই মোৰ একদম নাই মই হাৰ মানছো গাইজ তো আমি ইয়াৰ পৰা ৰিটাৰ্ণ যাম ফিছ চেঞ্চুৰী তাতে যাই কিনে গাটো ধো এইকেইখন মানে আমাৰ বাইক হৈ থকা নাই এইবিলাক বৰ্তমান ট্ৰেক্টৰ হৈ গৈছে আপোনালোকে এমটি ট্ৰেক্টৰ ভাৰ্চন চাওক হিমালয়ান চাওক জোতা ক'ত লগাই থৈ দিছোঁ চাওক তো আমি আহি পালোঁ বৰ্তমান জাডিচিয়েল ফিছ চেঞ্চুৰী মানে আমাৰ যিহেতু আপোনাৰ সেইটো কি আছিল ৱাৰিচৰৰ প্ৰগ্ৰেমটো আমাৰ স্পইল হৈয়ে গ'ল চ' আমি ইয়াতে আহিলোঁ ইয়াতে মানে আপোনাৰ এইটো পাৰ্কিং হয় এমটিতে ইয়াতে আপোনাৰ বাইকৰ পাৰ্কিঙৰ কাৰণে মানে 10 টকাকৈ পাৰ বাইক তাতে মানে আপোনাৰ এইবিলাক আছে টিকেট দিব আপোনাৰ গাইড বোলে লৈ যাব লাগিব গাইড নিনিলে নহয় চ' গাইডৰ কাৰণে আমাৰ লগত বাচ্ছা এজন আছে এইজন বাচ্ছা গাইড তেওঁ মানে জন্ম পাই ডাইৰেক্ট গাইড হৈ জন্ম পাইছে মানে আমাক গাইড কৰি আছে একো বুজিও পোৱা নাই তেওঁৰ কথা মানে আপোনাৰ মানে আপোনাৰ পাৰ পাৰ্চন আপোনাৰ এণ্ট্ৰি ফিজ হ'ল 50 কৰি আমি 6 জন আছোঁ যিহেতু আমাৰ 300 হয় বাইকত আপোনাৰ 30 ৰুপিজ চ' আমাৰ বাইক আৰু আপোনাৰ এণ্ট্ৰি ফিজ মিলি কিনে আপোনাৰ হৈছে 330 আৰু চুইমিঙৰ কাৰণে মানে আপোনাৰ দিব লাগিব আমি 500 পূৰা গ্ৰুপটোৰ আৰু আপোনাৰ আমাৰ যিটো ছোটো গাইড আছে মানে তাক 100 টকা দিব লাগিব গাইড কৰাৰ কাৰণে চ' আমি বাইকবিলাক তাতে থৈ আহিছোঁ এই গোটেইকেইজন আমি এনেকৈ যাই আছোঁ বৰ্তমান ত্ৰিপাল দা কুছ বলোগে क्या बोले इल्ले ইল্লে हिंदी इल्ले ইল্লে इल्ले ইল্লে इल्ले অকল মানে এন্ট্ৰি ফিজো দিম দিম তাৰপৰা চুইমিং কৰাৰ কাৰণে পইচা দিম দিম। লাইফ জেকেটটো নিদিয়ে অ'। আৰু গাইডজন যি পইচা গাইডজনে আমাৰ কথা একো বুজি নাপায় মানুহজনে বুজি আছে সি নিজে একো বুজি পোৱা নাই মানে কেইটকা হয় কি হয় সি নিজে বুজি পোৱা নাই এতিয়া যদি পানীত যায় কাৰণে কিবা এটা হয় মই নিজে মানে আপোনাৰ কি হৈছে ইয়াতে যদি পানী বেছি আছে আমি জাগাতে চেছ আমি बोलू भैया अगर हम मर जाएगा क्या होगा नहीं हाँ हंस रहा है बे हम मर जाए बसने के लिए ইয়াতে যদি কিবা বুজি নাপায় মানে বেলেগ একো নাই হাঁহি মাৰি দিব আৰু একো নাই समझ में ही नहीं आ रहा है चल क्या रहा है जिंदगी में তো আমি গৈ আছোঁ বৰ্তমান ফিছ চেঞ্চুৰীলৈ এবাৰ ৰাস্তাটো চাওক কম ঠাণ্ডা পানী আৰু চবতছে ডাঙৰ কথা মেঘালয়ত আহি কিনে মেঘালয়ত থকা যেন লাগাই নাই কিবা আপোনাৰ চন্দ্ৰপুৰৰ ছাইডৰ ৰাস্তাটো যেন লাগি আছে মাথা অহা নাই হৈছে মানে আমি আহি আছিলোঁ এইটো ৰাস্তাৰে এনেকৈ পানী পাৰ হৈ হৈ শিলৰ মাজে মাজে লং পেণ্টটো অলপ ত্ৰিপালদাই ভিজাই দিলে মানে চবতছে ডাঙৰ কথাটো হ'ল যে ইয়াতে যে আমি মেঘালয়ত আহিছোঁ মেঘালয় যেন মানে লগাই নাই একদম যেন লাগিছে আমি চন্দ্ৰপুৰৰ ফালে গৈছোঁ বা সেনেকুৱা যেন লাগিছে লোকেল জেগা টাইপ লাগি আছে একো ফিলিঙে নাই ৰাতিপুৱাই আমাৰ হোমষ্টেৰ মালিকৰ কাৰণে আমাৰ ৱাৰিচৰৰ প্লেনটো স্পইল হৈ গ'ল তাৰপিছত এইটো চাওক উঠা আৰু নামা পালো চেঞ্চুৰী এইটো মানে সঁচাকৈ ফিছ চেঞ্চুৰী হয় আপোনালোকক মই ফিছ দেখাই আছোঁ আপোনালোকে ফিছ চাওক চ' বহুত সময় ফিছ চেঞ্চুৰীত কটাই কিনে আমি বৰ্তমান যাবলৈ ওলালোঁ মানে আমি যাম বৰ্তমান আমাৰ হোমষ্টেটোলৈ কাৰণ তাতে আমাৰ লাগেজবোৰ আছে বাইক চাইক আছে মানে বাইকটো ইয়াতে আছে লাগেজবোৰ তাত আছে
চ' লাগেজবোৰ লৈ কিনে আমি তাৰ পৰা যাম ডাইৰেক্ট ঘৰলৈকে, কাৰণ আজি ঘৰ পাবই লাগিব ৰাতি হ'লেও। আৰু মোৰ বাইকৰ যিটো ফগ লাইটৰ ক্লেম সেইটো অলপ শাৰীৰিকভাৱে বেছি সক্ষম হৈ কিনে সেইটো চিঙু পথত মানে সেইটো ঘৰত যাই কিনে চেঞ্জ কৰিব লাগিব। চ' এবাৰ লাষ্ট টাইম আপোনালোকে চাই লওক জেগাটো। চ' আমি ইয়াতে পে'মেণ্ট গোটেই কৰি দিলোঁ। গা চা ধুই আহি বহুত ভাগৰ লাগিছে। কৃপাল দা বোলে মোৰ বাইকখন চলাই, পখিলাক বোলে কৃপাল দাই চলাব। চ' মই পখিলাক পিছত বহোঁ, বহি কিনে আমি প্ৰথমতে যাওঁ ক'ত উঠিলে হোমষ্টেলৈ যাই তাতে লাগেজটো লৈ আমি লগ ওলাই দিম, মানে নহ'লে আমাৰ আজি যায়ে নাপাম। ত' ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব, আপোনালোকক দেখুৱাই বাকী ফিল্ডটো কোৱা তোমাৰ তেনেকুৱা চলাইছা গাড়ী ষ্টাৰ্ট দিয়াৰ লগে কি ফিল পাওঁ? তোমাৰ গা ধুই কিনে গা ধুই মজা লাগিছে, কিন্তু পইচা বহুত লৈছে। ইমান পইচা একচুৱেলি কথা নাই দিব লগা। আৰু মানে কেনেকুৱা ইয়াতে চুইমিং কৰিম নে নকৰিম সোধে। চুইমিং যদি আপোনালোকে নকৰোঁ বুলি কয়, নকৰোঁ বুলি ক'ব, নকৰা বুলি কৈ কেনে ডাইৰেক্ট এনে ভিজিট কৰিব যাম, তেতিয়া আপোনালোকৰ 500 টকা বাচি যাব। মানে চুইমিং কৰিম নে নকৰিম সেইটো সোধে ইয়াতে। যদি নকৰোঁ মানে আপুনি যদি চুইমিং নকৰোঁ বুলি কওঁ, তেতিয়াহ'লে মানে পইচা দিব নালাগে, নহ'লে আমাৰ 500 টকাটো এনে যোৱাটোতে হ'ল। জাষ্ট গাইডজন লৈ যাব, গাইডজনে আপোনালোকৰ জেগাটো দেখাই দিব, তাৰপৰা আপোনালোকে চুইমিং কৰে কিবা কৰে সেইটো তাতে চাই নাথাকে। সৰু ল'ৰা এটা পঠাই দিয়ে কি চাব সি আৰু। ত' সেনেকৈ কৰিব যদি আহে কোনো। আমি গৈ আছোঁ বৰ্তমান হোমষ্টেলৈ, আপোনালোকে পূৰা চাই থাকিব। মানে আমি আহি পালোঁ আমাৰ হোমষ্টেটোৰ ওচৰতে মানে এডাল লিচু এডাল আছিল। চ' আমি বুটলি কিনে খাব ধৰিছোঁ। পিছত দাদা আৰু বাইদেউ মানে ইয়াতে লেচু পাৰি আছে। দাদাহঁতে ক'লে যে বুটলি খাব নালাগে, গছৰ পৰা খাব দিছে। চ' বৰ্তমান মানে এইবিলাক লেচু লৈ কিনে লেচু খাই আছে। কৃপাল দা কেনেকুৱা সোধ? মজা, গছৰ পৰা লেচু চিঙি খাইছোঁ আৰু বেলেগৰ জেগাটো মজাই বেলেগ। চ' গাইজ আমি যাবৰ কাৰণে পূৰা ৰেডি হৈ গ'লোঁ। এতিয়া সময় হ'ল 6:15 মান হ'ল। চ' মানে আপোনাৰ আন্ধাৰো হ'ব ধৰিছে। আমি ঘৰ পাওঁতে ৰাতি 2টামান বাজিব চাগে। চ' এইফালে সকলোৱে আপোনাৰ কিছুমানে ৰেডি হৈ আছে, এজনে যেনিবা ষ্টৰি মাৰি আছে, কাপোৰে পিন্ধা নাই। চ' আমি ইয়াৰ পৰা ওলাই দিম। এইটো হ'ল ৰেমা হোমষ্টে, আৰু এবাৰ কৈ দিছোঁ। বাকী মই আপোনালোকক ৰাস্তাত লগ পাই আছোঁ, বাকীখিনি কথা কৈ আছোঁ, চাই থাকিব। চ' গাইজ আমি এতিয়া ওলাই দিওঁ। কৃপাল দাও পূৰা ৰেডি, পূৰা জিলিকি আছে তোমাৰ ৰিফ্লেক্টৰকেইটা। তো ইয়াৰ পৰা আমি ওলাই দিওঁ বৰ্তমান। মানে যদি ক'ৰবাত কিবা ইম্পৰ্টেণ্ট কাম থাকে তেতিয়াহ'লে আমি ৰখি দিম। মানে এতিয়া ৰাতি হৈছে তো চটো বেছি নলওঁ। তো আমি গৈ থাকোঁ। ঘৰ কেতিয়াবা আৰু ক'ত কেনেকৈ কি কৰোঁ আপোনালোকক মই কৈ থাকিম। চ' গাইজ ৰাস্তা পাৰ হৈ কিনে আমি 15 কিলোমিটাৰমান আগুৱাই আহিছিলোঁ এইফালে। চ' আহি কিবা এখন সৰুকৈ হোটেল পাইছোঁ। মানে আগত আৰু হোটেল চোটেল নাপাম কি, যিহেতু 7:30 হৈয়ে গ'ল। ইয়াতে 7টা 7:30 ভিতৰত চববিলাক ক্ল'জে কৰি দিয়ে। চ' মানে ইয়াতে চাহটো খাই লওঁ, খাই কিনে আমি ইয়াৰ পৰা ওলাই দিম। মানে কি হৈ আছে ৰাতিৰ কাৰণে মই একো শ্বুটো কৰা নাই আৰু মোবাইলটো লগাই চলোৱাও নাই, কাৰণ ৰাতি বেছি ৰিক্সি হৈ যায় ৰাইড কৰাটো। চ' সেইকাৰণে আপোনালোকক কৈ দিলোঁ ইয়াতে হোটেল এখন আছে, ইয়াতে চাহটো খাই লওঁ। চব ৰখিছোঁ বৰ্তমান। অলপ পানী চানী লৈ লওঁ লগত, কাৰণ আগত কি আছে এইটো গম নাপাওঁ ন। ত' চাই থাকিব ভিডিঅ'টো। ৰাস্তাৰে মোটামুটি আপোনাৰ 100 কিলোমিটাৰমান চলালোঁ। চলাই কিনে আহি আমি দলং এখনত ৰখিছোঁ। মানে গাৰ বিষ হৈ গৈছে পূৰা। অলপমান এক্সাৰচাইজ কৰিলোঁ। ইয়াতে চবেই ৰেষ্ট লৈ আছে। ইয়াৰ পৰা আৰু মোৰ ঘৰলৈকে 200 কিলোমিটাৰমান আছে বাকী। চ' মানে একদম দেহাৰ অৱস্থা নাই, কাৰণ যি বেয়া ৰাস্তা। আৰু দিনত আপোনালোকে গমেই পাইছে যে ৱাৰিচৰা যাই কিনে আমাৰ যিটো অৱস্থা হৈছে। এবাৰ পৰিলোঁ, আঁঠুটো দুখ পাইছোঁ, তেজ ওলাইছিল। চ' আপোনাৰ গৈ আছোঁ বৰ্তমান, আৰু বহুত সময় 4-5 ঘণ্টামান লাগিব, কাৰণ পাহাৰীয়া ৰাস্তা, ৰিক্স ল'ব নোৱাৰি। একদম লাহে লাহে গৈ আছোঁ গোটেইকেইজনে মেইনটেইন কৰি কিনে। চ' আপোনালোকে চাই থাকিব। আৰু ইমানখিনি কষ্ট কৰাৰ পিছত যদি আপোনালোকে অলপমান ভালপোৱা মৰম কিবা সঁহাৰি জনায়, তেতিয়াহ'লে মই বহুত ভাল পাম। চ' মানে আমি গৈ থাকোঁ বৰ্তমান। আৰু ক'ৰবাত যদি কিবা হোটেল চোটেল পাওঁ তেতিয়াহ'লে কিবা খাবও লাগিব, কাৰণ আপোনাৰ প্ৰায় 11টামান বজাতে ভাতটো খাইছিলোঁ। তেতিয়াৰ পৰা আৰু একো খোৱাই নাই। মাজতে এবাৰ চাহ খালোঁ, তাৰপিছত আৰু মানে এতিয়া অলপ ভোকো লাগিব ধৰিছে, আৰু অলপ টোপনিও লাগি আছে, কাৰণ দিনটো বহুতেই কষ্ট হৈছে লগাটো। ত' ইয়াতে ৰখি আছোঁ বৰ্তমান এখন দলঙত। ইয়াৰ পৰা ওলাই দিম আমি আৰু অলপমান পিছতে, 10-15 মিনিট পিছত আমি ইয়াৰ পৰা ওলাই দিম। আমি অসম সোমালোঁ। ইয়াতে অলপ পেট্ৰল নাই গাড়ীত, মানে পেট্ৰল পূৰা এমটি আছে। তো পেট্ৰলটো ভৰাই লওঁ। এইটো এটা পেট্ৰল পাম্প পাইছিলোঁ, ইয়াতে ৰখি লওঁ। চেনুৰ বহুত মাত ওলাই আছে, মানে না গেৰেজ পালোঁ আমি আজি। মবিল বিচাৰি আছিলোঁ, মবিলো পোৱা নাই। তাতে ৰখিছোঁ, পেট্ৰলটো ফুল টাংকি কৰি লওঁ, তাৰপিছত লাইন ধাবা কিবা বিচাৰি কিনে কিবা এটা খাব লাগিব। গাইজ বহু সময়ৰ অন্তত কিবাকৈ এখন ধাবা পালোঁ ইয়াতে হাইৱেৰ কাষতে। চ' মানে ভোকতে অৱস্থা নাই কাৰোৱে। ইয়াতে মানে ভাত খাবৰ কাৰণে ৰখিছোঁ। ভাত অৰ্ডাৰ দিছোঁ, ভাত আৰু আপোনাৰ হাঁহৰ মাংস। ভাত আৰু হাঁহৰ মাংস 160 কৈ প্লেট। চ' খাই লওঁ, খাই কিনে অলপমান এনাৰ্জিটো জমা কৰি লওঁ। তাৰপিছত আৰু যাব আছে ঘৰত প্ৰায় 110 কিলোমিটাৰমান। চ' এইখিনিও কাভাৰ কৰিব লাগিব। কালি আৰু কামো আছে দিনত। চ' একদম খাই লৈ কিনে টিপটপ ৰেডি হৈ আছোঁ।
মানে আপোনালোকক লগ পাই আছোঁ আকৌ এবাৰ প্ৰায় হোটেল অনামিকাত সোমাইছিলোঁ এইটো মানে আপোনালোকৰ কাৰণে নট ৰেকমেণ্ডেড হয় ইয়াতে আপোনালোকে নেক্সট টাইম একদম কোনেও নোসোমাব মানে ইয়াৰে মানুহখিনিৰ ব্যৱহাৰটো বহুতেই বেয়া লগাতকৈ মানে যেনেকৈ তেনেকৈ যি টি ব্যৱহাৰ কৰে কাষ্টমাৰক আমি মানে ৰাতি ইমান টাইম সোমালোঁ কিবা কিবি অলপমান এনেকুৱাকৈ লাগি গ'ল মানে অলপমান মানে আপোনালোকে চাই চিতি সোমাব এইখনত যাতে আপোনালোকে ভুলতো নোসোমায় মই আৰু এবাৰ কৈ দিছোঁ হোটেলখনৰ নাম হ'ল অনামিকা ধাবা 6টা বজাতে ওলাইছিলোঁ তাৰ পৰা ওলাই কিনে এতিয়া বৰ্তমান 5টাই বাজিব আমি চব ৰখি আছোঁ মানে টোপনিৰ জ্বালাতে মৰিবই ধৰিছিলোঁ গোটাইকেইজন তো ইয়াতে ৰখি দিছোঁ বৰ্তমান চাহ তাহ খালোঁ খাই অলপমান টোপনিটো ভাঙি কিনে এতিয়া ওলাই যাম ঘৰলৈকে বেছি দূৰ নাই আৰু 60 কিলোমিটাৰ আছে বাকী তো টোপনি মাৰি মাৰি আহি কিনে গাড়ী চলাই কেনে লাগিছে নাইচ ফিলিং তোমাৰ সপোন দেখি দেখি আহি তোমাৰ কিবা বোলে ধোৱা ধোৱা দেখা পাইছ সেইটো নাই এতিয়া ক্লিয়াৰ তোমাকতো কৈ লাভেই নাই তো ডাইৰেক্ট ঘৰলৈকে গৈ কিনে লগ পাইছোঁ ঘৰলৈকে মানে মাজতে এবাৰ লগ পাম কাৰণ কৃপাল দাহঁতক বাই বাই দিব লাগিব চ' মই এতিয়া দি দিওঁ বাই বাই ৰাতিৰ পৰা গাড়ী চলাই চলাই বৰ্তমান ৰাতিটো পোহৰে হৈ গ'ল ৰাতিপুৱা আপোনালোক সকলোকে গুড মৰ্ণিং দিছিলোঁ মানে আমি ঘৰ পাম আৰু বেছি সময় নাই আৰু আমাৰ কিমানমান কিলোমিটাৰ আছে আমাৰ ঘৰ পাব কিমানমান কিলোমিটাৰ আছে তো গাইজ আমি ঘূৰি ঘূৰি আহি পালোঁ বৰ্তমান নিজৰ ঠাই মানে চাংচাৰি তো ইয়াতে গোটেইবিলাককে বাই বাই দি দিওঁ কাৰণ ইয়াৰ পৰা চবৰে ৰাস্তা বেলেগ বেলেগ হৈ যাব চ' আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছে তেতিয়ালৈকে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত সদায় জড়িত হৈ থাকিবলৈ ঘণ্টি বটনটো দবাই থৈ দিব কাৰণ নতুন নতুন আপডেট আপোনালোকে সৰ্বপ্ৰথমে তেতিয়াহে পাব হাতী ট্ৰিপটো কেনে লাগিল মজা এতিয়া ঘৰ যাম কৃপাল দা কেনে এক্সপিৰিয়েঞ্চ মজা আমি চেফলি এটা আনচাকচেছফুল ট্ৰিপ এটা কমপ্লিট কৰিলোঁ তোমাৰ একো নাই দিয়া এনে বহি আছ না কিবা ক'বা নিউ কমাৰ কুৱেশ্যন দিয়া খুৰা কেনে লাগছে গাড়ী চলাই এনাম দূৰক লাগি তো ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰি দিওঁ থেংক ইউ জয় শ্ৰীৰাম জয় ভাৰত